हेलो एवरीवन वेलकम बैक टू माय चैनल मैं कल्याणी आज आन এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মই আছো আৰু ভাল বেয়া মাজতে আজি আৰু সকলোলৈ দেৱালী আন্তৰিক শুভেচ্ছা জনালো আৰু সো আজি আমাৰ ইয়াৰ ৰংগুলি বনাই থৈ গৈছে ৰঞ্জনে আৰু আপোনালোকক দেখাই দিম বুলি ভাবিলো আই ৰঞ্জন আজি মই ইয়াক গোলে কিয়া এই নকবা পৰিৱেশটো এতিয়া ৰাতিহে ভাল লাগিব এইয়া ৰংগুলি বনাই থৈ গৈছে ধুনীয়া লাগিছে নাই কমেণ্ট কৰি জনাবচোন দেই আৰু এইপিনে আমাৰ বেটা এইপিনে হাজবেণ্ড বহি আছে কি কৰিছা কৈ দিয়া আজি দেৱালী বহি আছো কি কৰিম চিনু হেপী দেৱালী কৈ দিয়া হেপী দেৱালী হাই কৈ দিয়া চুমটা দি দিয়া আকৌ এনেকৈ তোমাৰ বৌ আনিলা না আনিলা না এই কালি এগাল আনি দিলে আকৌ আজি আনিব হয় ন ফুল জালি অঁ বম লাগিব তুমি বম ফুটাব পাৰিবা জানো নোৱাৰা আৰু এইপিনে চাক বতৰ পূৰা বৰষুণ এই মানে লাইটৰ কানেকশ্যনবিলাক চব ফিট কৰি থোৱা আছে আৰু চ' এইপিনে বতৰ বহুত বেয়া সো আজি দিনটো ষ্টাৰ্ট কৰিছোঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো আগলৈ চাই যাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু ভিডিঅ'টো আগলৈ চাই থাকক হাই ফ্ৰেণ্ডছ মইতো অথনিটো ভিডিঅ'টো কৰিলোঁ আৰু তেতিয়াই মই ভাত পানী বনাবৰ কাৰণে গুচি গ'লোঁ আৰু ভাত পানী বনালোঁ আৰু খালোঁ আৰু বৰ বেছি বেলেগকৈ বনোৱা নাই আৰু দালি বনালোঁ ভাজি চাজি বনালোঁ আৰু ডিম চিম আমলেট কৰিলোঁ সেইবাবে আপোনালোকক দেখুওৱা নহ'ল আৰু লৰালৰিকৈ বনাই লৰালৰিকৈ খাই দিয়া হ'ল আৰু আজিৰ দিনটোত ঘৰলৈ বহুত মিছ কৰিছোঁ যিহেতু আমি দূৰণিত আছোঁ এতিয়া আছোঁ গুৱাহাটীত আমাৰ ঘৰ হয় লখিমপুৰত সেইটো কাৰণে লখিমপুৰৰ দিনটোলৈ তাৰমানে যোৱা বছৰ দেৱালীত কি কি কৰিছিলোঁ সেই দিনটোলৈ বহুত মিছ কৰিছোঁ আৰু বহুত মনত পৰিছে আৰু তেনেকৈ আছোঁ আৰু মানুহে ভাবে এনেকৈ ফূৰ্তিকৈ থাকিলে বা ভিডিঅ' এটা দিলে বহুত ফূৰ্তিকৈ আছোঁ বুলি ভাবে সেইটো নহয় কিন্তু অন্তৰত যিখিনি দুখ থাকে সেইখিনিতো অন্তৰতে থাকে তেওঁ বেটাটো যিহেতু এতিয়া অকণমান ভাল পাইছে সেইটো কাৰণে তাৰ মুখলৈকে চাই আৰু অকণমান ফূৰ্তি কৰি থাকোঁ আৰু তাকে যে মানুহে তাৰমানে কয় আৰু যে ল'ৰাটো গাটো বেয়া তাৰমানে তাই কেনেকৈ ভিডিঅ' বনাইছে সেইটো কয় সেইটো কিন্তু মোৰ তেতিয়া দুখ লাগে কিন্তু এজনী মাক হৈ মানে মাকে সন্তানৰ গা বেয়া হ'লে কেনেকৈ থাকে কেনেকৈ দুখ কৰে সেইজনী মাকে বুজি পায় ন আৰু আপোনালোকো যিসকলে মোৰ ভিডিঅ' চায় তেওঁলোকেতো বুজি পায় তেওঁলোকো কিছুমান একোজনী হ'ল মাতৃ হয় মাতৃয়ে সন্তানৰ দুখ কেনেকৈ তাৰমানে সহ্য কৰিব পাৰে সেইটোতো আপোনালোকে ধুনীয়াকৈ জানে মই মোৰ জীৱনটো কেনেকৈ কটাইছোঁ সেইটো মই জানো আৰু সেইটোত বেলেগে যেতিয়া কয় মাকে মোবাইলত ভিডিঅ' বনাই আছে মাকে দুখ নকৰে চাগে ন তেনেকৈ বুলি আলোচনা কৰে আৰু কিছুমানে মোক তেতিয়া কয় তেতিয়া মোক শুনি বহুত বেয়া লাগে কিন্তু ইয়াত থাকিলোঁ বুলি তাৰমানে অকণমান হাঁহি ফূৰ্তিত একপি ফটো মাৰিলোঁ বুলি এটা ভিডিঅ' দিলোঁ বুলি যে গোটেই মোৰ মনটো যে ভিতৰত বা কি আছে সেইটো মই নিজে জানো যে মোৰ মনটো ফূৰ্তি হয় নে নহয় চ' এইখিনি কথা মই কিছুমান যিসকলে কয় তেওঁলোকৰ কাৰণে মই ভিডিঅ'তে দিছোঁ আৰু তেওঁলোকে চালে গম পাব আৰু মোৰ সন্তানৰ কাৰণে মই গোটেই জীৱনবোৰে দুখী নিচিনাকৈ আছোঁ আৰু মই যিকেইটা দিন আছোঁ তাৰ লগত মই হাঁহি ফূৰ্তিৰে মই দিনবিলাক কটাব বিচাৰোঁ কাৰণ সি যিখিনি দুখৰ পৰা এতিয়া এইটো অৱস্থাত আছে আৰু তাৰ অৱস্থাটো সদায় ভালে থকাটো মই চিন্তা কৰোঁ সেইটো কাৰণে মই মনটো ফূৰ্তি কৰি থাকোঁ তাকে কিছুমানে কয় চ' আজিৰ দিনটো ষ্টাৰ্ট কৰিলোঁ আপোনালোকক এইখিনি কথা জনাৰ পৰা আপোনালোকে কথাটো ভাল নাপাবও পাৰে আমাৰ মেকুৰী হয় এইপিনে চোৱা মেকুৰী দুটা মেকুৰী বুন্দা এইফালে বগানিগনি ফাইনেলি এয়া আমাৰ চাকি দিব হৈ গ'ল আৰু এইপিনে মা চাকি দি আছে আৰু এয়া চাহ বাহিৰত কেনেকুৱা লাগিছে